Guys, welcome my YouTube channel. Assam blog স্বাগতম জনাইছো। মানে মই ব্লগ লৈ আনে আজি তাৰমানে এটা মই টেকনিক্যাল ভিডিও লৈ আহিছো। হৈ গল তাৰমানে মই টেকনিক্যাল ভিডিও দিয়া নাই আৰু মই 2 বছৰ আগতে মোৰ চেনেলটো আছিল টেকনিক্যালৰ পৰা মই ট্ৰান্সফাৰ কৰিলো ব্লগলৈ। আৰু তাৰমানে আজি মই ভিডিওটো বনাম মানে এটা টেকনিক্যালৰ ওপৰত মানে কেটা আপোনাৰ ঠাইখন দেখি গম পাইছে। আজি কথা পাতিম আমাৰ অসমৰ এখন দলং আছে যিখন দলং আপোনালোকে জানে দিখৌ দলং। দলংখন ক'ত অৱস্থিত কেনেকৈ আহিছিলে কিয় হৈছিলে দলংখন আমি গোটেইখিনি কথা পাতিম। কথা পতাৰ আগতে আপোনালোকে চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব। ভিডিওবোৰ চাই ভাল পালে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব। কৰি পেলাই এতিয়া ভিডিওটো আৰম্ভ কৰোঁ কাৰণ মই একদিন ভিডিও দিব পৰা নাই কাৰণটো হ'ল মোৰ এতিয়া গা জ্বৰ উঠি আছে। তথাপিতো মই আজি ভিডিও এটা তাৰমানে বনাই নিম বুলি ভাবিছোঁ এটা টেকনিক্যালৰ ওপৰত। তাৰমানে ব্লগ কোনো কণ্টেণ্ট নাই ক'তো ওলাই যায় সেইকাৰণে মই আপোনালোকক আজি এই ভিডিওটো আৰু অলপ শিকাবৰ কাৰণে চেষ্টা কৰিম অলপ বুজাবলৈ চেষ্টা কৰিম। যদি ভিডিওটো কিবা ভুল হয় নিজৰ ভাইটি বুলি ক্ষমা কৰি দিব। দিখৌ দলং এইখন হৈছে অসমৰ একমাত্ৰ দলং যাৰ তলেদি এটা সময়ত জাহাজ যোৱা সম্ভৱ আছিল। 1935 চনত ব্ৰিটিছ শাসনত চলি থকা সময়ত এই দলংখন নিৰ্মাণ কৰা হৈছিল। দলংখন শিৱসাগৰ জিলাৰ দক্ষিণ পশ্চিম দিশত দিখৌ নৈৰ ওপৰত অৱস্থিত। শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত কাৰেংঘৰ যাক ৰাজপ্ৰসাদ বুলিও কোৱা হয়। প্ৰথমতে কাৰেংঘৰটো কাঠ আৰু শিলেৰে নিৰ্মাণ কৰা হৈছিল। পবিত্ৰ সিঙৰ ৰাজত্বকালত 1951 খ্ৰীষ্টাব্দলৈকে ইয়াক কাঠেৰে নিৰ্মাণ কৰা হৈছিল। অসমৰ ডিগবৈ তেলখোদানগৰ যিয়ে এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি তেলখোদানগৰ 1867 চনত ব্ৰিটিছসকলে ৰেল আলি নিৰ্মাণ কাম চলাই আছিল। তেতিয়া ডিগবৈ ৰেল আলি নিৰ্মাণ কৰি থকা অৱস্থাত ভুলবশতঃ তেল আৱিষ্কাৰ হৈ যায়। আহোম সেনাপতি লাচিত বৰফুকনৰ ষ্টেচাৰ অফ ফ্লেৱাৰ যিয়ে অসমৰ ভিতৰত একমাত্ৰ ওখ মূৰ্তি। এই মূৰ্তিটো যোৱা 9 মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উন্মোচন কৰা হয়। মূৰ্তিটোৰ মুঠ ওখ হৈছে 125 ফুট। নামদাঙৰ শিলসাঁকো যিখন দলং শিলৰ পৰা কাটি উলিওৱা হৈছে। 1703 চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত বৰ্তমান শিৱসাগৰ চহৰৰ পৰা কেই কিলোমিটাৰমান দূৰত দলংখন নিৰ্মাণ কৰা হৈছিল বংগৰ পৰা অনা শিল্পীৰ দ্বাৰা।